Hello friends, welcome back to APSC Study Hub. মই বৰখা আৰু আজি তোমালোকলৈ লৈ আহিছোঁ দিল্লী এডিশ্যনৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছ। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা যাতে তোমালোকৰ লগতে আৰু অন্য বন্ধু বান্ধৱীসকলো ইয়াৰ পৰা উপকৃত হয়। আৰু মোৰ সৈতে কানেক্ট থাকিবলৈ এই APSC Study Hub ইউটিউব চেনেলটোতে ছাবস্ক্ৰাইব কৰি লোৱা আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে তাত আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আৰু যিকোনো ন'টিফিকেশ্যন তোমালোকৰ লাগতিয়াল মেটেৰিয়েলছসমূহ আমি ফ্ৰীকৈ তাত প্ৰভাইড কৰোঁ। চ' এতিয়াই জইন হৈ লোৱা আৰু ফেচবুকতো APSC Study Hub বুলি গ্ৰুপ আছে, পেজ আছে, তোমালোকে তাতো জইন হৈ ল'ব পাৰা আৰু আমাৰ ইনষ্টাগ্ৰাম আছে APSC Study Hub বুলি। চ' এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম কাৰেণ্ট এফেয়াৰ্ছ আৰু নিউজটো হৈছে NRC অনলি 1032 ডাউটফুল কেছেছ ৰেফাৰ্ড ফৰ ৰিভিউ 19 লাখ পাৰ্চনছ ৱেৰ এক্সক্লুডেড ফ্ৰম দ্য ফাইনেল লিষ্ট ফৰ আছাম। চ' এইটো এটা গুৰুত্বপূৰ্ণ নিউজ বা আমাৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ। চ' প্ৰথমে ইয়াত আমি জানিব লাগিব হোৱাট ইজ NRC। ইয়াত দিয়া আছে যে দ্য নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন ইজ ছাপ'জ টু লিষ্ট অল জেনুইন ইণ্ডিয়ান চিটিজেন। এট প্ৰেজেণ্ট অনলি আছাম হেজ ছাচ এ ৰেজিষ্টাৰ হুইচ ফ'ল'ড দ্য আছাম একৰ্ড চাইন ইন 1985 আফটাৰ এ 6-year এজিটেশ্যন ছিকিং ডিটেকশ্যন অফ ফৰেনাৰ্ছ। চ' বন্ধু বান্ধৱীসকল, NRC কি আমি প্ৰথমে সেইটো জানিব লাগিব আৰু এইটো আমাৰ আগন্তুক যি APSC মেইনছ আহি আছে এক্সামৰ কাৰণে ই খুবেই ইম্পৰ্টেণ্ট আৰু আমাৰ যি ষ্টেট এক্সামবোৰ হ'ব তাৰ কাৰণেও ই খুবেই ইম্পৰ্টেণ্ট। চ' চাওঁ আহক, NRC হৈছে নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন। ইয়াত কি হয়, যিবোৰ জেনুইন ভাৰতীয় নাগৰিক হয় তেওঁলোকৰ নাম এই লিষ্টত ভৰোৱা হয়। এতিয়া NRC কিয় আনিলে? অবৈধভাৱে ইলিগেলি কোন কোন নাগৰিক আমাৰ ইয়াত আছে জানিবলৈ কাৰণে আৰু গম পোৱাৰ পিছত তেওঁলোকৰ দেশত পুনৰ পঠোৱা বা ডিপ'ৰ্ট কৰোৱা হয়। চ' চিম্পলত ক'বলৈ গ'লে NRCৰ কাম ইমানেই। ইয়াত আমাৰ অসমৰ কথা কৈছে নিউজটোত, কিয় অসমত প্ৰথম ইয়াক লাগু কৰা হৈছে। চ' আই হোপ আপোনালোকৰ NRC কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে চাগে। চ' আজিৰ ডেটত এইখনেই আছে ৰাজ্যৰ আজি যিয়ে NRC ৰেজিষ্ট্ৰেশ্যন কৰা দেখা গ'ল, সেয়াই হৈছে অসম। এতিয়া আৰু কিছুমান ইম্পৰ্টেণ্ট কথা কওঁ যিটো আমাৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। NRC ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ আফটাৰ দ্য 1951 চেঞ্চাছ অফ ইণ্ডিয়া এণ্ড আছাম ৱাজ দ্য ফাৰ্ষ্ট ইন আপডেটিং দিছ NRC। ঠিক আছে, চ' আমি এইটো এনচাইটিঙত লিখিব পাৰোঁ। চ' মই সদায় কওঁ তোমালোকক এই ভিডিঅ'টো খোলাৰ আগত তোমালোকে এখন পেন আৰু ন'টবুক কপি লৈ ল'বা, ঠিক আছে, আৰু তাক পইণ্ট আউট কৰি যাবা। চ' এতিয়া চাওঁ আহা, NRCত কোন কোন এলিজিবল হয়। চাওক, NRCত সকলোৱে এলিজিবল হয়। মই কৈছোঁৱে NRC 1951 চেঞ্চাছৰ পিছত প্ৰথম ইণ্ট্ৰডিউচ কৰা হৈছিল। তো তেতিয়া যোনখিনি মানুহ আছিল তেওঁলোকৰ নামটো NRCত আহিছেই, হয়নে? আৰু এটা কথা তোমালোকে জানাই চাগে, 1971ত ৱাৰ হৈছিল য'ত বাংলাদেশ বেলেগ এখন কাণ্ট্ৰি হৈ আছিল। আগতে কি হৈছিল, বাংলাদেশ এৰিয়াত পাকিস্তান আছিল, ঠিক আছে। চ' ইয়াক আমি ইষ্ট পাকিস্তান বুলি গম পাইছিলোঁ, ঠিক আছে। আৰু যিখন পাকিস্তান আছিলে ইয়াক আমি ৱেষ্ট পাকিস্তান বুলি জানিছিলোঁ, ঠিক আছে, ৱেষ্ট পাকিস্তান বুলি জানিছিলোঁ। তো কি হ'ল, 1971ত যেতিয়া ৱাৰ হৈছিল তেতিয়া এই ইষ্ট পাকিস্তান খতম হৈ পেলাই ইয়াক বাংলাদেশ কৰা হ'ল, ঠিক আছে, বাংলাদেশ বনিলে। তেতিয়া কি হ'ল, ইয়াৰে পৰা বহুত মাইগ্ৰেণ্ট আহি পেলাই আমাৰ ইণ্ডিয়ান টেৰিটৰীত আহিব ধৰিলে। আৰু তাৰ এই বাংলাদেশৰ ওচৰত কি আছিলে, নৰ্থ ইষ্টাৰ্ণ ৰিজন, হয়নে? নৰ্থ ইষ্টাৰ্ণ ৰিজন আছিলে। যিহেতু নৰ্থ ইষ্টৰ ওচৰত বাংলাদেশ আৰু ম্যানমাৰ আছে, ইয়াত বহুত মাইগ্ৰেণ্ট অসমলৈ অহা দেখা গৈছিল। চ' NRCক অসমত জাৰি কৰা হ'ল যাতে আমি গম পাব পাৰোঁ কোন কোন অসমত এলিজিবল মাইগ্ৰেণ্ট আছে, ঠিক আছে। আৰু এওঁলোক থাকিব যিসকল 24 মাৰ্চ 1971ৰ আগৰে পৰা যিসকল লোক আছিল সেইসকল। চ' আমাৰ ক্লিয়াৰ হ'ল এতিয়া NRC কি, NRC কিয় অনা হ'ল, কোন লোক ইয়াত অন্তৰ্ভুক্ত হয়। চ' এনচাৰ ৰাইটিঙত এই সকলোবোৰ তোমালোকে লিখিব পাৰিবা। আৰু অসমৰ গভৰ্ণমেণ্ট এক্সামতো সৰু সৰুকৈ এই যে কিমান চনত NRC ইণ্ট্ৰডিউচ কৰা হৈছিল এইসমূহ খুব ইম্পৰ্টেণ্ট। ইয়াৰ মেইন পাৰ্পজ কি আছিল? চ' আমি ইয়াৰ মেইন পাৰ্পজ যদি চাওঁ আমি কি লিখিম এক্সামত, দ্য মেইন পাৰ্পজ ফৰ দ্য ইণ্ট্ৰডাকশ্যন এণ্ড আপডেটিং অফ দ্য NRC ইন আছাম ৱাজ আইডেণ্টিফিকেশ্যন অফ দ্য ইলিগেল এমিগ্ৰেণ্টছ ইন আছাম who had migrated to Assam from Bangladesh during the 1971 war with Pakistan. So আমি এনেকৈ চিম্পলত এনেকৈ লিখিলে হৈ গ'ল, হয়নে? চ' এনচাৰবোৰ আমি সদায় এক্সামিনাৰে বুজাকৈ চিম্পলকৈ লিখিব লাগে। ত' ফাইনেল NRC 31 আগষ্ট 2019ত পাব্লিছ হৈ গ'ল, হয়নে? তেতিয়া কি হৈছিলে, 3.29 crore পাৰ্টিচিপেণ্ট ওলাই আহিল আৰু এপ্লাই কৰিলে। দেন ইয়াত সকলো ইণ্ডিয়ান চিটিজেন হয়, ঠিক আছে, এক্সেপ্ট 19 লাখ মানুহক এৰি। এই 19 লাখ মানুহ NRC লিষ্টৰ বাহিৰত আছিল। ইয়াত আছে চোৱা পইণ্টটো, more than 19 লাখ অফ দ্য 3.29 crore এপ্লিকেণ্টছ ইন আছাম, হয়নে? ইন আছাম ৱেৰ এক্সক্লুডেড ফ্ৰম দ্য ফাইনেল ড্ৰাফ্ট ৰেজিষ্টাৰ
published on August 31, 2019, which cost 120 crore. So বন্ধু বান্ধৱীসকল ইয়াত প্ৰব্লেম হ'ল যে 1000ৰ পৰা 1500 লোক এতিয়াও ডাউটফুল আছে সিহঁতেও চিটিজেনশ্বিপ পাব নালাগিছিল চ' ইয়াত আকৌ ৰিভিউ কৰাৰ কথা এই নিউজটোত কোৱা হৈছে কাৰণ এতিয়া ইয়াত কোৱা হৈছে যে প্ৰেজেণ্ট গভৰ্ণমেণ্ট বিজেপি আছে চ' ইয়াত চোৱা তোমালোকে দেখিবা বিজেপি ৰুলড আছাম গভৰ্ণমেণ্ট হেজ ৰিজেক্টেড NRC ইন ইটছ কাৰেণ্ট ফৰ্ম and sought a re-verification. As many as 1,032 doubtful cases in the final draft refer to official seeking action. So in news to কৈছে যে 1032 লোক এতিয়াও ডাউটফুল কেছ আছে সো আমি ইয়াক ৰিভেৰিফিকেশ্যন কৰিব লাগিব বুলি এই নিউজটোত চৰ্চা কৰা হৈছে সো এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আৰু নিউজ আজিৰ ইম্পৰ্টেণ্ট এডিটৰিয়েলটো হৈছে আম্বাৰ অন ইকনমি পলিচি মেকাৰ্ছ মাছ ফ'কাছ অন ইনফ্লেশ্যন এজ হাই প্ৰাইচ উইল পুট এট ৰিস্ক দ্য ৰিভাইভেল অফ ডিমাণ্ড চ' এই এডিটৰিয়েলটোত কৈছে আজিৰ ডেটত বস্তুবোৰৰ দাম বহুত বাঢ়িছে ইনফ্লেশ্যন বহুত বাঢ়িবলৈ ধৰিছে WPI মানে কি হোলচেল প্ৰাইচ ইণ্ডেক্সো বহুত বাঢ়িছে বহুতখিনি ইনক্ৰিজ হৈছে চ' বন্ধু বান্ধৱীসকল প্ৰথম আমি ইয়াত বুজিব লাগিব WPI আৰু CPI বিষয়ে চ' প্ৰথমে এই ট্ৰামকেইটা বুজি আমি এই আৰ্টিকেলটো ডিছকাছ কৰিম তেতিয়া তোমালোকে নিজে নিজে বুজি পাবা এইটো আৰ্টিকেল GS 3rd ইকনমি ফালৰ পৰা খুবেই ইম্পৰ্টেণ্ট প্ৰথম আমি জানিব লাগিব এই ইনফ্লেশ্যন মানেনো কি মানে ইনফ্লেশ্যন মানে কি চ' ইনফ্লেশ্যন হৈছে ৰাইজ ইন দ্য প্ৰাইচ অফ গুড এণ্ড ছাৰ্ভিচেছ এইটো এটা চিম্পল ডেফিনেশ্যন হয় আমাৰ জেনেৰেল গুডছ আৰু ছাৰ্ভিচৰ দাম যেতিয়াই বাঢ়ে তেতিয়া তাক আমি ইনফ্লেশ্যন হোৱা বুলি কওঁ আৰু ইয়াৰ অপজিট হ'ল ডিফ্লেশ্যন ঠিক আছে ডিফ্লেশ্যন চ' ইয়াক মাপ কৰিবলৈ দুই ধৰণৰ মেজাৰ ইউজ কৰা হয় এটা হ'ল CPI আনটো হ'ল WPI মানে এতিয়া আমি চাওঁ আহা কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স মানে কি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স মানেনো কি ইট মেজাৰ্ছ প্ৰাইচ চেঞ্জেছ ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ এ ৰিটেইল বায়াৰ ইট ইজ ৰিলিজ বাই দ্য নেশ্যনেল ষ্টেটিষ্টিকেল অফিচ যাক আমি NOSO বুলি আমি শ্বৰ্টত কওঁ আমি কনজিউমাৰে বস্তুবোৰ কিনো কিন্তু সেই বস্তুবোৰ কিমান দাম বাঢ়ি আছে সেই বস্তুবোৰৰ কিমান দাম চলি আছে কমি আছে নে বাঢ়ি আছে তাক মেজাৰ কৰে ভালদৰে এনালিচিছ কৰি এই কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে ইয়াক ৰিলিজ কৰে নেশ্যনেল ষ্টেটিষ্টিকেল অফিচৰ দ্বাৰা চ' এইটো আমাৰ শ্বৰ্টত গভৰ্ণমেণ্ট এক্সামবোৰত আহিও যাব পাৰে যে CPI কাৰ দ্বাৰা পাব্লিছ কৰা হয় তেতিয়া আমি কি ক'ব লাগিব নেশ্যনেল ষ্টেটিষ্টিকেল অফিচৰ দ্বাৰা CPI দ্বাৰা আমি দাম মেজাৰ কৰোঁ কিন্তু কি বস্তুৰ ওপৰত যেনে ফুড মেডিকেল কেয়াৰ এডুকেশ্যন ইলেক্ট্ৰনিক্স এটচেট্ৰা চ' বন্ধু বান্ধৱীসকল এইসমূহ যে মই কৈ আছোঁ এইসমূহ এই আৰ্টিকেলত নাই কাৰণ আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ই ইম্পৰ্টেণ্ট চ' মই কওঁ তোমালোকে এখন নোটবুক আৰু পেন সদায় লৈ ল'বা এইবোৰ পইণ্ট আউট কৰি চাবা ঠিক আছে চ' মই কওঁ এতিয়া কোন বস্তুবোৰৰ ওপৰত এইবোৰ দাম বাঢ়ি আছে যেনে ফুড মেডিকেল কেয়াৰ এডুকেশ্যন ইলেক্ট্ৰনিক্স এটচেট্ৰা যিবোৰ আমি ভাৰতীয় কনজিউমাৰে কনজিউম কৰি আছোঁ CPIৰ আণ্ডাৰত বহুতো ছাবগ্ৰুপ থাকে বিভাৰেজৰ ফুৱেল এণ্ড লাইটৰ হাউচিঙৰ ক্লথিঙৰ ফুটৱেৰ এটচেট্ৰা যেনে ক্লথিঙত কিমান দাম বাঢ়িছে বা কিমান দাম চলি আছে খোৱা লোৱাৰ কিমান দাম হৈ আছে এইবোৰ চব CPI ইনফ্লেশ্যনৰ দ্বাৰা মেজাৰ কৰা হয় ঠিক আছে এতিয়া চাওঁ হা WPI মানে কি WPI কি যিটো আৰ্টিকেলত ডিছকাছ কৰা হৈছে এই আৰ্টিকেলটোত CPIৰ বিষয়েও আছে আৰু WPIৰ বিষয়েও আছে চ' ইয়াক আমি জানিব লাগে হোলচেল প্ৰাইচ ইণ্ডেক্স যিবোৰ বস্তু হোলচেল বিক্ৰী কৰা হয় আৰু দোকানীয়ে হোলচেল কিনে ব্যৱসায়ৰ কাৰণে বাল্কত ঠিক আছে সেই প্ৰাইচে কমিছেনে বাঢ়িছেনে তাক মেজাৰ কৰা হয় WPIৰ দ্বাৰা হোলচেল প্ৰাইচ ইণ্ডেক্সৰ দ্বাৰা কাৰণ আমি কনজিউমাৰে এটা বস্তু বা দুটা বস্তুৱে কিনিও সৰু বস্তু বাট যেতিয়া এজন শ্বপকিপাৰে বাল্কত বস্তুবোৰ ল'ব তেওঁৰ ব্যৱসায়ৰ কাৰণে তো সেই প্ৰাইচ মেজাৰ কৰা হ'ব হোলচেল প্ৰাইচ ইণ্ডেক্সৰ দ্বাৰা চ' আমি ইয়াক লিখিব পাৰোঁ ইট মেজাৰ্ছ দ্য চেঞ্জেছ ইন দ্য প্ৰাইচ অফ গুডছ sold and traded in bulk by wholesale businesses to other businesses ঠিক আছে চ' WPI পাব্লিছ কৰা হয় অফিচ অফ ইকনমিক এডভাইজাৰ মিনিষ্ট্ৰী অফ কমাৰ্চৰ ইণ্ডাষ্ট্ৰীৰ দ্বাৰা চ' আই হোপ CPI আৰু WPI আপোনালোকৰ ক্লিয়াৰ হ'ল চাগে ঠিক আছে চ' এই এডিটৰিয়েলটোত কি কৈছে আমি আলোচনা কৰোঁ ইয়াত ৰাইটাৰে কৈছে অক্টোবৰৰ যি ৰিটেইল ইনফ্লেশ্যন হয় ই বহুত বেছি হৈছে আগৰ মাহত ইমান দাম নাছিল যি নেকি অক্টোবৰ মাহত দেখিব পোৱা গ'ল বেছিকৈ WPI হোলচেল প্ৰাইচ ইণ্ডেক্সৰ লগত কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সো ইনক্ৰিজ হোৱা দেখা গ'ল মই অলপ আগতে কৈছিলোঁ আপোনালোকক অইলৰ কেটেগৰী বেলেগ যি ছাবগ্ৰুপসমূহ মই বুজাইছিলোঁ হয়নে যে বিভাৰেজৰ আৰু ফুডৰ ক্লথিঙৰ চব বেলেগ ছাবগ্ৰুপত বেলেগ কেটেগৰীত চোৱা হয় হয়নে চ' কিমান প্ৰাইচ বাঢ়িছে এই আৰ্টিকেলটোত দেখিব পোৱা গৈছে যেনেকৈ এই আৰ্টিকেলটোত কোৱা হৈছে 14.2% আমি ভেজিটেবলৰ দাম বঢ়া দেখা পাইছোঁ WPIৰ আণ্ডাৰত কি বস্তুৰ দাম বাঢ়িছে চব এই আৰ্টিকেলটোত দেখিবলৈ পোৱা গৈছে যিটো আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয় যে কিমান পাৰ্চেণ্ট দাম বাঢ়িছে কি বস্তুত বাঢ়িছে আমাৰ এইবোৰ
এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ এক্সামৰ কাৰণে যিটো ইম্পৰ্টেণ্ট আছিল ইনফ্লেশ্যন কি WPI কি হয় কি আণ্ডাৰত বস্তু আহে মানে CPI কি চ' এইবোৰ আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি ইয়াক কভাৰ কৰি ল'লোৱে চ' এইটো এটা গুৰুত্বপূৰ্ণ এডিটৰিয়েল চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল পালা লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা যাতে তোমালোকৰ লগতে আৰু অন্য বন্ধু বান্ধৱীসকলো ইয়াৰ পৰা উপকৃত হয় আৰু তোমালোকে বহুতেই মেছেজ কৰিছা যে মেম আমাৰ বহুত হেল্প হৈছে আপোনালোকে এনেকৈ এডিটৰিয়েলটো দিয়াৰ বাবে চ' তোমালোকে মোক এনেকৈ মেছেজ নকৰি তোমালোকে শ্বেয়াৰ কৰিবা আৰু পাৰিলে কমেণ্ট কৰিবা তেতিয়া মই আৰু মটিভেট হ'ম আজি আছিলে এইখিনিয়ে ধন্যবাদ জয় আই অসম